রূপহী নবজাগরণ বিদ্যাপীঠত সম্বর্ধনা অনুষ্ঠান কীর্তি ছাত্র ছাত্রীক জনালে সম্বর্ধনা 2024 শিক্ষাবর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক উপস্থিতি জনোৱা হয় সম্বৰ্ধনা নৱজাগৰণ বিদ্যাপীঠৰ ফলাফলৰ 100% ধাৰাবাহিকতা অব্যাহত আধুনিক শিক্ষাৰ এক নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান ৰূপহী নৱজাগৰণ বিদ্যাপীঠ নৱজাগৰণ বিদ্যাপীঠত আজি কেইটি ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা 2024 শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ উপস্থিতি জনোৱা হয় এই সম্বৰ্ধনা অনুষ্ঠান ৰূপহী নৱজাগৰণ বিদ্যাপীঠৰ সফলতাৰ 100% ধাৰাবাহিকতা এতিয়া অব্যাহত সমগ্ৰ উত্তৰ নগাঁও জিলাৰ ভিতৰত এটি চিনাকি নাম শিক্ষানগৰী ৰূপহী হাটত প্ৰতিষ্ঠিত নৱজাগৰণ বিদ্যাপীঠ সময়ৰ এক আহ্বান ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আত্মপ্ৰকাশ কৰা ৰূপহী নৱজাগৰণ বিদ্যাপীঠে খুব কম দিনৰ ভিতৰতে সমগ্ৰ জিলাখনতে এক শিক্ষাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আজি আছিল কীৰ্তি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান 2024 শিক্ষাবৰ্ষত মুঠ 79 গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৰ্থাৎ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 79 গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় 4জন ডিষ্টিংশ্যন ষ্টাৰ সংখ্যা আছিল 11 আৰু প্ৰথম বিভাগত 20 জন দ্বিতীয় বিভাগত 40 জন আৰু তৃতীয় বিভাগত 4 জন উত্তীৰ্ণ হ'বলৈ সক্ষম হয় মন কৰিবলৈ কথাটো হ'ল যে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 0 এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো দেখা গৈছে কিছু ছাত্ৰ আপুনি মুখ্য অতিথি হিচাপে সভাখনত উপস্থিত হয় তেওঁলোকৰ অনুষ্ঠান নৱজাগৰণ বিদ্যাপীঠে আজি আয়োজন কৰা সম্বৰ্ধনা পৰ্ব 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা যাচিবৰ কাৰণে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলে মোৰ লগত হাতীচুং মহাবিদ্যালয়ৰ অধ্যাপক নেকিবুৰ ৰহমান লগতে এছাম শিক্ষিত যুৱক যুৱতীসকলৰ উপস্থিতিত বৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা যাচা হৈছে এই অঞ্চলৰ ৰাইজ যথেষ্ট পৰিমাণে আপ্লুত হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট অত্যন্ত ভাল হৈছে ইয়াতে প্ৰায় 79 ষ্টুডেণ্টে পৰীক্ষা দিছিলে তাৰ মাজত 4 জনে ডিষ্টিংশ্যন পাইছে 11 জনে ষ্টাৰ মাৰ্ক পাইছে 12 জনে ষ্টাৰ মাৰ্ক পাইছে তাৰপিছত 20 জনে ফাৰ্ষ্ট ডিভিজন পাইছে 40 জনে ছেকেণ্ড ডিভিজন পাইছে এনেকৈ স্কুলখনৰ ৰিজাল্ট অত্যন্ত সুন্দৰ ইয়াৰ শৈক্ষিক পৰিৱেশ যিটো দেখা পালোঁ আৰু অঞ্চলৰ ৰাইজৰ যিটো আশা এই অনুষ্ঠানটোৱে এটা সময়ত যে সেই ৰাইজৰ আশাত উপনীত হ'ব এক সুন্দৰ প্ৰতিচ্ছবি আমি দেখা পাইছোঁ বৰ ভাল লাগিছে ছাত্ৰ ছাত্ৰীৰ সহযোগিতা গাৰ্জেনসকলৰ উপস্থিতি আৰু শিক্ষকসকলৰ যিটো ডেডিকেশ্যন সেই ডেডিকেশ্যনটোৱে বুজাইছে যে এই অঞ্চলৰ ৰাইজে এই অনুষ্ঠানটোত যি আশাৰে আগত ৰাখি আগবাঢ়িছে এদিনাখন সমাজত যথেষ্ট পৰিমাণে ইয়াৰ ৰিজাল্ট দেখাব আৰু ইতিমধ্যে দেখাইছে আমি আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ আপোনালোকে অনুষ্ঠানটিক মৰম কৰক ইয়াত আপোনালোকৰ ছাত্ৰ ছাত্ৰী দিয়ক শিক্ষাগুৰুসকলৰ খবৰ ৰাখক আৰু ছাত্ৰ ছাত্ৰীৰ পৰা আশা কৰা ধৰণে এডুকেশ্যনটো ইয়াত হৈছে তাৰো এটা খবৰ ৰাখক মই ক'ব লগা এইখিনি আপোনালোকে ইতিমধ্যে গম পাইছে যিদিনাখন আমাৰ ৰিজাল্ট হৈছিল আপোনালোক আহিছে আমি আজি আকৌ নতুন আনন্দিত হৈছোঁ যিসকল স্বনামধন্য ব্যক্তিসকল আজি আমাৰ মাজত উপস্থিত হৈছে এই কৃতি সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আমাক যিদৰে তেওঁলোকে অনুপ্ৰাণিত কৰিছে তেওঁলোকে মটিভেটেড কৰিছে তেওঁলোকৰ আমাক উৎসাহ উদ্দীপনা যোগাইছে সেইবাবে আমি তেওঁলোকক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ এই উদ্দীপনা আৰু চেতনাই আমাক আমাৰ এই নৱজাগৰণ পৰিয়ালক আজি আকৌ নতুনকৈ অনুপ্ৰাণিত কৰিছে যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে সৰ্বোচ্চ শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ সেই গতিকে আমাৰ ৰিজাল্ট 79 ষ্টুডেণ্টে আমাৰ মাজৰ পৰা পৰীক্ষা দিছিলে তাৰ ভিতৰত 4 জনে ডিষ্টিংশ্যন পাইছে 12 জনে ষ্টাৰ পাইছে 20 জনে ফাৰ্ষ্ট ডিভিজন পাইছে মুঠ 100% ৰিজাল্ট আমাৰ সম্পূৰ্ণ হৈছে আৰু এই ফলাফলত আপোনালোক চাওক আমাৰ নৱজাগৰণ বিদ্যাপীঠখন এখন শিশু বিদ্যালয় মাত্ৰ এই আমাৰ ছেকেণ্ড বেচ লকডাউনত আমাৰ বিদ্যাপীঠখন স্থাপিত হৈছিলে আৰু সেই কৰোনাৰ সময়ত আমাৰ এই অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক আমাৰ ওপৰত বিশ্বাস কৰি বিদ্যাপীঠৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি তেওঁলোকে যে
তেওঁলোকৰ ল'ৰা ছোৱালী গ'লে বোলে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাইছে। সেইকাৰণে আমি অভিভাৱকসকলক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই বিশ্বাস আৰু আস্থাৰ কাৰণেই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ফলাফল লাভ কৰাৰ কাৰণে সক্ষম হৈছে। আৰু আগন্তুক সময়ত যাতে এই অঞ্চলৰ শিক্ষিত লোকসকলে আৰু প্ৰতিজন শুভাকাংক্ষীয়ে যাতে আমাৰ প্ৰতি মৰম চেনেহ আৰু বিশ্বাস ৰাখে, সেয়াই আমি আশা কৰিছোঁ। আৰু আগন্তুক সময়ত আমি অধিক উৎসাহেৰে আমি নিজৰ পাঠদান আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি কঠোৰ শ্ৰম আৰু ত্যাগ কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। নাম আহছানা ইয়াসমিন। আজি আমাৰ ৰিজাল্টৰ কাৰণে প্ৰথমতে মই মোৰ মাক দেউতাকক আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ। সিহঁতে আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰিছে, বহুত কষ্ট কৰিছে। আৰু আমাৰ টিচাৰবোৰে আমি যেতিয়া মানে পৰিশ্ৰম কৰিছিলোঁ তেতিয়া আমাক পঢ়োৱাৰ লগতে কেনেকৈ মানে মটিভেট কৰিছিলে, বহুতো কষ্ট কৰিছিলে আমাৰ কাৰণে। ৰাতি যিমান মানে আমাৰ ডাউট থাকিলে আমাৰ ঘৰত গৈ পেলাই আমাৰ ডাউটছবোৰ ক্লিয়াৰ কৰিছিলে। আৰু তাৰ বাবে মই মোৰ শিক্ষয়িত্ৰীসকলক আৰু পেৰেণ্টছক ধন্যবাদ জনাইছোঁ। 6 hours মান পঢ়িছিলোঁ।